জুবিন দাই কেতিয়াবা EMI টেনশ্যন লয় নে আজি ঘৰ ভাড়া দিব লাগিব? নাই মই লোনো লোৱা নাই, লোনটো বিৰাট বেয়া বস্তু। আৰু লোন আছে, গাড়ী লোন আছে, গাড়ী লোন আছে। গাড়ী লোনটো বাৰু সেইটো আধা মাৰিয়ে দিলোঁ। গাড়ী লোন এবাৰো এখন গাড়ী ল'লে মই লোন ল'বই লাগিব, এখন নহ'লে মোৰ দিগদাৰ হৈ যাব। সেইকাৰণে উপায় নোপোৱাতহে মাৰাজহ মোৰ মাৰাজহ নহয় এতিয়া এখন খ্ৰীষ্টা এখন। চ' গাড়ী লোনটো বেলেগ কথা বাৰু, সেইটো এটা প্ৰচিডিঅ'ৰ। মানে ভাবিলে এনেকুৱা লাগে ন, জুবিন গাৰ্গে EMI টেনশ্যন লৈছে, জুবিন গাৰ্গে ঘৰ ভাড়া টেনশ্যন লৈছে। আমাৰ মানুহবিলাকৰ সেইটো টেনশ্যন নাই। তেওঁ সেইবোৰ এনেও গম নাপায় ক'ত কি হৈছে, তেওঁ এনেও সেইবোৰ কথা একো ক'ব নোৱাৰে। কিমান ইলেক্ট্ৰিচিটি বিল আহিছে, কিমান কি হৈছে, ষ্টুডিঅ'তে হওক ঘৰতে হওক, তেওঁ সেইবোৰ একো নাজানে। কেতিয়াও কোনেও তেওঁক ল'বলৈও নিদিয়ে। আৰু মোৰ মোবাইলটোত গুগল পে'ও নাই, একো নাই। সেই আপত্তিটোৰ কথা মই ক'ব খুজিছিলোঁ, বৰ আপত্তি কৰে সেই কথাটো যে জিপে এটা নিদিলি মোক, ফোন পে' এটা নিদিলি, তহঁতে মোক আমাক কয় তোমালোকে যে এনেকৈ টুৱাই পেলাই যে পইচাটো দিয়া মোৰ তাত নাই, স্কেন কৰে যে সেইবিলাকো নাই মোৰ। এতিয়া বহুতে মানে মেছেজ দিয়ে যে দাদা মোৰ এনেকুৱা প্ৰব্লেম হৈছে, মোক 10,000 টকা এটা লাগে বা 5,000 টকা এটা লাগে। তেতিয়া মই দিব নোৱাৰোঁ, মই আকৌ সিহঁতক ফোন কৰিব লাগিব কোনোবা এটাক। সেইটো যে নাম্বাৰটো পঠাই দেচোন। সেইকাৰণেই দিয়া হোৱা নাই তোমাৰ, গম পাইছানে? বেছিকৈ বঢ়াই দিয়ে, বৰা চিকিউৰিটি। তেওঁ মাক ঢুকালে, ঘৰত গৈছে, আজি নাই। চ' বৰাক কৈ দিওঁ, বৰা এইটো নাম্বাৰত এইটো 10,000 টকা পঠাই দিয়া। বৰাৰ ওচৰত মই পইচাটো জমা থৈ দিওঁ। ভাগ্য ভাল গুগল পে' নাথাকিলে, নহ'লে আৰু একাউণ্ট খালী হৈ থাকিলে দিওঁতেই গ'লে। দিবলগীয়াটো হয়, কাৰোবাৰ পঢ়াৰ খৰচ, কাৰোবাৰ বেমাৰৰ হেৰি, কাৰোবাৰ কিবা দি থাকোঁ আৰু একো নাই। কিন্তু তেওঁলোকে সহায় কৰে আৰু। ভিডিঅ'টো যদি সকলোৱে চাই আছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।